Hello everyone, welcome back to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে। এয়া দেখিছে আজি Amazonৰ পৰা পাৰ্সেল আহিছে। মই সানস্ক্ৰিন এটা অৰ্ডাৰ দিছিলো মিনিমাইষ্টৰ পৰা for all type of skin under rupees 359 ত আপুনি পাই যাব। So ভাবিলো আজি মেকআপ টিউটোৰিয়েল ভিডিও দিও। ফাৰ্স্ট এয়া দেখিছে মই প্ৰাইমাৰ ইউজ কৰিছো তাৰ পিছত কনসিলাৰ ভালকৈ ব্লেন্ড কৰি লৈছো তাৰ পিছত মই ইউজ কৰিছো হুডা বিউটিৰ নিউড আই শ্যাডো এতিয়া মই ইউজ কৰিছো সুইস বিউটিৰ লিকুইড গ্লিটাৰী আই শ্যাডো দেন ডাৰ্ক আই শ্যাডো দি সাইডবোৰ অলপ ডাৰ্ক কৰি লৈছো এতিয়া আকৌ আন্ডাৰ আইখিনিত কনসিলাৰ লৈ ব্লেন্ড কৰি লৈছো দেন এতিয়া লেকমিৰ ফাউণ্ডেশ্যনখিনি ব্ৰাছেদি ভালকৈ ব্লেন্ড কৰি লৈছো এতিয়া মই ইউজ কৰি আছো কন্ট্ৰোৰ এতিয়া কন্ট্ৰোৰখিনি ব্লেন্ড কৰি লিকুইড ব্লাছ ইউজ কৰিছো দেন কম্পেক্ট পাউডাৰ দি সেট কৰি লৈছো তাৰ পিছত মেবলিন নিউয়ৰ্কৰ ৱাটাৰপ্ৰুফ মাস্কাৰা লগাইছো দেন এয়া আকৌ দেখিছে আন্ডাৰ আইখিনিত ঠিক তেনেদৰে আই শ্যাডো লগাইছো তাৰ পিছত হোৱাইট কাজল ইউজ কৰিছো যাতে চকুকেইটা অলপ ডাঙৰ দেখি দেন মই ইউজ কৰিছো লিপ লাইনাৰ সো ইয়াত মই এটা লিপষ্টিক ইউজ নকৰো বহুত কেইটা মিলাই ইউজ কৰো এয়া দেখিছে মোৰ ফাইনেল লুকটো সো ভাবিলো অলপ ক্ৰিয়েটিভ লুক দিও বুলি ইয়াত সাগে আপোনালোকে ধৰিব পাৰিছে মই কি বনাব ওলাইছো হয় মই স্পাইডাৰ লুক ক্ৰিয়েট কৰিব ওলাইছো So finally এয়া মোৰ ফাইনেল লুক আশা কৰো মোৰ ভিডিও চাই সকলোৱে ভাল পাব এন্ড লগতে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাৰ বাবে প্ৰেৰণা দিব